Hello everyone, মই ৰূপজ্যোতি শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল মমছ ফৰ এভাৰলৈ। সবতছে প্ৰথমে আপোনালোক সকলোকে নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো এই আগন্তুক বৰ্ষটো যাতে আপোনালোক সকলোৰে বহুত ভালকৈ যায়, সুখ শান্তিৰে আপোনালোক সকলোৰে ভৰি পৰক। আপোনালোক প্ৰত্যেকৰে মনত যিবিলাক আশা লৈ আছে গোটেইবোৰ আশা পূৰণ হয়। যিবোৰ সপোন আপোনালোকে ভাবি আছে সেই সপোনবোৰ যাতে দিঠক হয়, সেই আশাৰে সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি এই নতুন বছৰত এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। এটা নতুন চটফটা ৰেচিপি। একচুয়ালি আপোনাৰ শিশুটিয়ে খাই খুবেই ভাল পাব। শিশুটিয়ে নহয়, একচুয়ালি এই ৰেচিপিটো ডাঙৰেও ট্ৰাই কৰি চাব পাৰে। খাই খুবেই ভাল লাগে, খুবেই টেষ্টি হয়। তেনেহলে বলক প্ৰথমে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ আৰু ৰেচিপিটোৰ শেষত কেইটামান কথা আমি আলোচনা কৰিম। আজি ৰেচিপিটোৰ কাৰণে মই বস্তু কি লৈছো প্ৰথমে দেখাই দিওঁ। মই সবজি লৈছো, এয়া এটা বিলাহী লৈছো, এটা পিয়াজ, এটা গাজৰ, অকণমান পিয়াজৰ নলা লৈছো, এইটো হৈছে জালুকৰ গুড়ি, অকণমান গৰম মছলা লৈছো আৰু নিমখটো সোৱাদ অনুসৰি দিম। বাকি এই গৰম মছলা আৰু জালুকৰ গুড়ি এইটো আপোনাৰ নিজৰ ইচ্ছামতে দিব, বিচাৰিলে দিব, নহলে নাই। মই এইটো লৈছো সেমিয়া, এইটো লৈছো, পেকেটটো দেখাই দিওঁ। এইটো দুই ধৰণৰ আহে, এইটো ৰোস্টেড হয়, এইটো ৰোস্টেড ফাৰ্মিছিল, এইটো ৰোস্টেড হয় আৰু এইটো প্লেন হয়। যদি আপুনি প্লেনটো আনে তেতিয়াহলে এইটো ৰোস্ট কৰি ল'ব ঘিউত অলপ সময় এনেকুৱা কালাৰ আহালৈকে আপুনি ভাজি ল'ব লাগিব। কিন্তু মোৰ যিহেতু এইটো খোলা পেকেট আছিলে তো মই এইটোৱে বনাম, তো এটা ষ্টেপ মোৰ স্কিপ হ'ব। যিহেতু এইটো অলৰেডি ঘিউত ভাজা হয়, ইয়াক আকৌ আমি ভাজিব নালাগে। কিন্তু আপুনি যদি এই প্লেনটো আনে তেতিয়াহলে প্ৰথমে ঘিউত এখিনি সেমিয়াখিনি ভাজি ল'ব, ভাজি সেইখিনি এটা পাত্ৰত এক্সট্ৰাকে কাঢ়ি ল'ব, কাঢ়ি তাৰ পিছৰ প্ৰসেছখিনি সেম হয়। তো মোৰ যিহেতু এইখিনি কালাৰটো এনেকুৱা হৈ যাব, মানে এনেকুৱা কালাৰ হোৱালৈকে আপুনি ঘিউত ভাজি ল'ব। মোৰ এইটো যিহেতু ৰোস্ট কৰা আছে অলৰেডি, তো এইটো মই পিছত এইটো এপ্লাই কৰিম। আপোনালোকে প্ৰথমে ৰোস্ট কৰাটো যদি নিকিনে এনেকৈ ঘিউত ভাজি ল'ব। এতিয়া মই এখন কেৰাহীখন গৰম হ'বলৈ দিছো। এতিয়া কেৰাহীত প্ৰথমে আপুনি ধৰক সেমিয়াখিনি ভাজি ল'লে, ঘিউত ভাজি লৈ সেমিয়াখিনি কাঢ়ি ল'ব, লৈ এনেকৈ আকৌ পুৰা 1 চামুচ ঘিউ আপুনি দি দিব। আমি শিশুক ঘিউ যিমান পাৰোঁ মানে তেলত ভজাৰ পৰা দূৰৈত ৰাখি ঘিউতে বস্তুবোৰ বনাব লাগে। ঘিউটো সিহঁতৰ কাৰণে বহুত ভাল হয়, গতিকে আপুনি ভাল ঘিউ ব্যৱহাৰ কৰিব আৰু তেতিয়া কোনো প্ৰব্লেম নহয়। আৰু মই যিখিনি সবজি ব্যৱহাৰ কৰিছো আপোনালোকে সেই সবজিখিনিয়ে যে ব্যৱহাৰ কৰিব লাগিব সেইটো কথা নহয়। নিজৰ পছন্দ মতে আপোনালোকে যেনেকুৱা ধৰণৰ সবজি ব্যৱহাৰ কৰিব বিচাৰে তেনেকুৱা ধৰণৰ সবজি ব্যৱহাৰ কৰিব। প্ৰথমে এতিয়া ইয়াত মই পিয়াজখিনি ভাজি ল'ম। ঘিউখিনি যিহেতু গৰম হৈছে, প্ৰথমে পিয়াজখিনি অকণমান ভাজি ল'ম। পিয়াজখিনিৰ পাছতে মই পিয়াজৰ নলাখিনি দি দিছোঁ ইয়াতে। এতিয়া আমি বিলাহীখিনি দি দিম। বিলাহী দিয়াৰ পাছতে দিম নিমখ, কিয়নো নিমখ দিলে বিলাহীটো যিহেতু সোনকালে মজি যায়। গতিকে আমি কিবা সবজিত যদি বিলাহী দিওঁ তেতিয়াহলে তাৰ পাছতে নিমখ দিব। আৰু ইয়াতে আপুনি যদি বিচাৰে তেতিয়াহলে অকণমান হালধিও দিব পাৰে। মই হালধি দি নবনাওঁৱে, হালধি নিদিনাকৈ বনাওঁ। আপুনি বিচাৰিলে দিব, নহলে স্কিপ কৰিব হালধিটো। গাজৰখিনিও দি লওঁ একেবাৰে। ইয়াতে আপোনালোকে আৰু ধৰক বেলেগ কেপচিকাম, মটৰ এইবোৰ এড কৰিব পাৰে। মোৰ আজি ঘৰত এইকেইটাই আছিলে সবজি, তো মই আজি এইকেইটা দিয়ে বনাইছোঁ।
ইয়াতে সেই একে অকণমান আচলতে আমি বেবিক জালুকৰ গুড়ি সৰুৰ পৰাই দিব লাগে। জালুকৰ গুড়ি খোৱাটো ভাল। বাকী গৰম মছলাটো অপশ্যনেল হয়, আপুনি যদি দিব বিচাৰে দিব। গৰম মছলা নিদিলেও খাই টেষ্টিয়ে হয়। আৰু এটা বস্তু থাকি গ'ল, মই আচলতে পাহৰিলোঁ, এইটো হিংটো একচুৱেলি মই পাহৰি গৈছিলোঁ, এতিয়া মনত পৰিছে। হিংটো জাষ্ট একদম অকণমান 1 চিকুটমান দিম। এইটো একদম অকণমান, দেখিছেনে? হিংটো আমি দিব লাগে কিয়নো হিংটোৱে হজম কৰাত বহুত সহায় কৰে। গতিকে আমি এনেকৈ চব্জি বনালে কৰিলে তাতে অকণমান যদি আপুনি হিং দি দিয়ে ন, তেতিয়া মানে হজম শক্তিত হেল্প হয়। গতিকে আমি হিংটো দিব লাগে। এতিয়া মই পাচলিখিনি অকণ সময় ঢাকি দিম। অকণমান সময় ঢাকি দিয়াৰ পিছত এইখিনি আকৌ এবাৰ লৰাই লওঁ। বিলাহীখিনিতো গলি পেলাই নাইকিয়া হ'লে বাকী গাজৰটো অকণমান টাইম লাগে, অকণমান ফ্ৰাই হোৱাৰ পিছত পানী দিলে সিজি যাব এনেও। 2-3 মিনিটমানৰ পাছত আকৌ এইখিনি দাঙি চাইছোঁ। এতিয়া ইয়াতে এইখিনি মই দি দিম। আপুনি যিখিনি ধৰক ঘিউত ভাজি পেলাই এক্সট্ৰাকৈ ৰাখি থয় ন, সেইখিনি আপুনি যদি পায় ডাইৰেক্ট ৰ'ষ্টেড এইটোৱে কিনিব, আৰু যদি নাপায় তেতিয়াহ'লে ঘৰতে ভাজি ল'ব। এইখিনি অকণমান সময় ভাজি ল'ম। জুইটো মিডিয়াম টু হাই কৰিয়ে ৰাখিব, ল' কৰিব নালাগে। ইয়াত এতিয়া মই পানী দি দিম। 1 কাপ পানী লৈছোঁ। পানীটো আচলতে আপোনালোকে জোখ কৰি দিব। মই অলপমান বেছিকেই বনাইছোঁ। আপোনালোকে যদি অকল শিশুক খুৱাবলৈ বনায় ন, তেতিয়া ইমানখিনি বনোৱাৰ প্ৰয়োজন নাই। আধা ফাল গাজৰ, আধা ফাল পিঁয়াজ, আধা ফাল বিলাহী দিলেই হ'ল। এতিয়া মই আৰু পোহৰ যিহেতু দুইটা অকলে আছোঁ ঘৰত, গতিকে আৰু মই মোৰ নিজৰ কাৰণে বেলেগ নবনাওঁ, আৰু এইটো খাই মোৰ নিজেও বহুত ভাল পাওঁ যিহেতু, গতিকে দুইটাৰ কাৰণে মই বনাই দিছোঁ। পানী মই 1 কাপেই দিছোঁ। এইখিনি এতিয়া ঢাকি দিম, দি পেলাই এইখিনি উতল আহিবলৈ দিম। পাঁচ মিনিটমান এনেকৈ উতল আহিবলৈ দিলোঁ। এয়া পানী অকণমান আছে যিহেতু, পানীখিনি পূৰা শুহিবলৈ আমি দিম। আকৌ ঢাকি দিম, জাষ্ট এবাৰ লৰাই দিছোঁ। আকৌ ঢাকি দিম পানীখিনি পূৰা শুহালৈকে। এয়া চাওক, পানী পূৰা শুকাই গ'ল। চাওমিন টাইপৰ আৰু। এইটো চাওক, দেখা পাইছেনে কিমান ধুনীয়া এডাল এডাল হৈছে ন? এইখিনিতে আপুনি অকণমান টেষ্ট কৰি চাব নিমখটো। যদি নিমখ দিব লাগে তেতিয়াহ'লে নিমখ দিব। মই অকণমান চাই লওঁ ৰ'ব। নিমখ ঠিকে আছে, দিব নালাগে। আপুনি চেক কৰি চাব, যদি নিমখটো ঠিকেই থাকে তেতিয়াহ'লে দিব নালাগে আৰু যদি দিব লগা হয় এইটো টাইমতে আপুনি নিমখ অকণ দি ল'ব। তো এয়া আমাৰ হৈ গ'ল। এতিয়া মই এইখিনি গেছটো বন্ধ কৰি দিওঁ। এইখিনি মই কাঢ়ি লওঁ। টেষ্টি টেষ্টি খানা, টেষ্টি।
এনেকুৱা আছে টেষ্টি এইফালে কৈ দিছে টেষ্টি এনেকৈ দিয়া এনেকৈ টেষ্টি তুমি খোৱা নিজে খোৱা লোৱা খোৱা বাবা Masti. Masti. Ih, itu mas. Itu. ৰেচিপিটো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল আপোনালোকে দেখিছে পোহৰে আজি বুলিয়ে নহয় যেতিয়াই তাক এই ৰেচিপিটো বনাই খুৱাওঁ সি খুব ভাল পায় খাই পেলাই খুব টেষ্টিকৈ মানে খুব টেষ্টি লাগে খাই পেলাই গতিকে সি খুব এনজয় কৰি খায় গতিকে আৰু আমি ৰেচিপিটোত যিখিনি বস্তু ব্যৱহাৰ কৰিছোঁ গোটেইখিনি বস্তুৱে যথেষ্ট হেল্ডি হয় প্ৰত্যেকটো বস্তুৱে বেবীসকলক খুৱাব পাৰি প্ৰত্যেকটো বস্তু সিহঁতে খোৱাটো প্ৰয়োজনীয় প্ৰথম আমি যিটো চেমিয়া ব্যৱহাৰ কৰিছোঁ সেইটো যিহেতু চুজিত বনোৱা গতিকে চুজিটো যিহেতু শিশুসকলে খোৱাটো প্ৰয়োজনীয় সেইটো বেবীৰ কাৰণে হেল্ডি হয় নেক্সট আমি ঘিউত বনাইছোঁ ঘিউ বেবী ৱেইট গেইন হেল্থৰ কাৰণে বহুত বেছি ভাল নেক্সট আমি ৰেচিপিটোত যিখিনি ভেজিটেবলছ আমি ব্যৱহাৰ কৰিছোঁ শাক পাচলিবোৰ শিশুসকলৰ কাৰণে কিমান উপযোগী সেইটোতো আমি সকলোৱে জানো গতিকে মুঠতে যিমানখিনি বস্তু মিলাই পেলাই আজি ৰেচিপিটো বনালোঁ গোটেই ৰেচিপিটোৱে আচলতে একদম হেল্ডি হয় গতিকে আপুনি এই ৰেচিপিটো আপোনাৰ বেবীক খুৱাব পাৰে আৰু মানে এই ৰেচিপিটো আপুনি বেবীক স্নেক্স টাইপত দিবলৈ চেষ্টা কৰিব কিন্তু যদি আপোনাৰ বেবীয়ে খাই খুব ভাল পায় বেছিকৈ খাব বিচাৰে তেতিয়া আপুনি যিহেতু এইটো হেল্ডি ৰেচিপি হয় গতিকে আপুনি তাক ৰাতিপুৱা ভাগত ধৰক ব্ৰেকফাষ্টত এইটো বনাই দিব পাৰে ৰাতিপুৱা এনেকুৱা বিভিন্ন ধৰণৰ ৰঙীন শাক চব্জিৰে যেতিয়া এনেকুৱা এটা বস্তু আপুনি বনাই দিব সিহঁতেও খাই ভাল পাব নাইবা সন্ধিয়া সময়ত যিটো আমি অকণমান হেভি ভাত খোৱাৰ পৰা 3-4 ঘণ্টামান আগত যিটো আমি দিওঁ ন অকণমান হেভিকৈ সেইটো টাইমত আপুনি এইটো বনাই পেলাই দিব পাৰে আৰু বিশেষকৈ এতিয়া ঠাণ্ডাৰ ছিজনত এইটো ৰেচিপি বনাবলৈ খুবেই ভাল কিয়নো এতিয়া ঠাণ্ডাৰ দিনত বহুত ৰকমৰ মানে শাক চব্জি বজাৰত পোৱা যায় গাজৰ বিন মটৰ তেনেকৈ লেচেৰা কেপচিকাম আৰু পিঁয়াজৰ নলা এই বিভিন্ন ধৰণৰ চব্জি গৰম দিনত ইমানো পোৱা নাযায় গতিকে ঠাণ্ডাৰ দিনৰ কাৰণে এই ৰেচিপিটো বেষ্ট হয় এই ৰেচিপিটো সিহঁতে খাই ভাল পোৱাৰ আন এটা কাৰণ হৈছে যে এইটো সিহঁতে হাতেৰে উঠাই পেলাই এডাল এডালকৈ যে খাব পাৰে নাইবা চামুচ ধৰি যদি চামুচত উঠাই পেলাই খাবলৈ শিকিছে তেতিয়াহ'লে চামুচত উঠাই পেলাই যে খাব পাৰে সেইটো মানে সিহঁতে খুব ফূৰ্তি পায় খুব মজা লাগে সিহঁতৰ গতিকে এই ৰেচিপিটোত মানে সিহঁতে সেইটো বেছি এটা এনজয় কৰে সেইকাৰণে এইটো বস্তু খাই ভাল পায় গতিকে আপুনি এইটো বনাব আৰু এই ঠাণ্ডাৰ ছিজনটোত আপোনাৰ বেবীক মজাছে এই ৰেচিপিটো খাই এনজয় কৰিব দিব আপোনাৰ শিশুৱে যদিহে মেগী খাই ভাল পায় তেতিয়াহ'লে মেগীটোতো মোৰ পাৰ্চনেলি মই একদমেই বেবীক দিয়াটো মানে উপযোগী বুলি নাভাবোঁ মই মোৰ বেবীক এতিয়ালৈকে দিয়া নাই আৰু বহুত দেৰিলৈকে তাক মই তাৰ পৰা দূৰতে ৰাখিম কিন্তু যদি আপোনাৰ বেবীয়ে মেগী খাই খুব ভাল পায় তেতিয়াহ'লে আপুনি মেগীৰ পৰিমাণটো কমাবৰ কাৰণে মেগীৰ জেগাত এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে যিহেতু দেখাত একেই হয় টেষ্টটো প্ৰায় একেই হয় গতিকে আপুনি বেবীক কমচে কম 2 সপ্তাহত এদিন মেগী দি বাকীখিনি আপুনি এই ৰেচিপিটো সপ্তাহত 3 দিন বা কেতিয়াবা 4 দিনো আপুনি দিব পাৰে সিহঁতৰ আমনি নালাগে খালি আপুনি ভেজিটেবলছবোৰ চেঞ্জ কৰি দিব একেটাকে দি থাকিলে সিহঁতেও খাবলৈ মানে ভাল নাপাব বা আমাৰ যেনেকৈ খাব মন নাযায় তো আপুনি ভেজিটেবলবোৰ চেঞ্জ কৰি ৰেচিপিটো বনাই দিব চাব আপোনাৰ বেবীয়ে খুব মজাকৈ এইটো ৰেচিপি খাব আৰু এই ৰেচিপিটো মই যে কৈছোঁ ডাঙৰসকলেও খায় আচলতে আমিও এনেকৈ বনাই পেলাই খাওঁ খালি আমি পোহৰক দিয়াৰ পাছত তাত আমি টমেটো চচ চিলি চচ এইবোৰ অলপমান দি পেলাই চটপটা কৰি লওঁ লৈ পেলাই আমি খাওঁ বাকী সেইবোৰ নিদিয়াকৈও একচুৱেলি খাই ভালেই লাগে তো আপুনি সৰহকৈ বনাই পেলাই আপোনালোকে ডাঙৰসকলেও তেনেকৈ চচ টচ দি খাব পাৰে বাকী বেবীক এইবোৰ চচ বা এইবোৰ টমেটো কেটচাপ বা কিবা এনেকুৱা ধৰণৰ বস্তুবোৰৰ পৰা অলপমান দূৰত ৰাখিব অকণমান ডাঙৰ নোহোৱালৈকে এইবোৰ যিহেতু কেনেকৈ বনায় কি কৰে আমিতো নাজানো ন গতিকে সেই বাহিৰৰ পৰা অনা তেনেকুৱা ধৰণৰ বস্তুবোৰ দি পেলাই মানে বেবীক খোৱাৰ পৰা মইতো বহুত দূৰৈত থাকোঁ গতিকে আপোনালোকেও যিমান পাৰে দূৰৈত থাকিব এনেকৈ হেল্ডি খানা আপুনি ঘৰত বিভিন্ন ধৰণৰ বনাই দিব আপোনাৰ বেবীয়ে বাহিৰৰ খানা পাহৰি যাব আৰু আপুনি বনোৱা খানা মজাছে এনজয় কৰিব আৰু ধুনীয়াকৈ খাব আপোনাৰ বেবীক সদায় হেল্ডি কৰি ৰাখক সুস্থ হৈ থাকক তাকেই কামনা কৰোঁ লগতে আপুনি নিজেও বনাই পেলাই খাই চাব আৰু মোক জনাব কেনে লাগিছে খাই পেলাই আৰু সেই আজি ৰেচিপিটো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ যদিহে আপোনাৰ ৰেচিপিটো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কমেণ্ট যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেনেহ'লে আজিলৈ আপোনালোক সকলোৰে মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ নমস্কাৰ বাই বাই